ইফালে এনআৰচিৰ পৰা বাদ পৰিল লক্ষাধিক গোৰ্খা সম্প্ৰদায়ৰ লোক এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কেইবাটাও গোৰ্খা সংগঠন 1971 চনৰ ভিত্তিবৰ্ষ নামানে গোৰ্খা সম্প্ৰদায় গোৰ্খা বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ তীব্ৰ প্ৰতিবাদ এনআৰচিৰ পৰা বাদ পৰিব নোৱাৰিব এজনো গোৰ্খা সম্প্ৰদায়ৰ লোক 1971ৰ ভিত্তিবৰ্ষ নামানে গোৰ্খা সম্প্ৰদায়ৰ লোকে বিদেশী ন্যায়াধিকৰণলৈ নাযায় এজনো গোৰ্খা সম্প্ৰদায়ৰ লোক প্ৰয়োজনত ৰাজপথলৈ ওলাই আহিব গোৰ্খা সম্প্ৰদায়ৰ দল 51ৰ আগৰ ডকুমেন্টছ আছে প্ৰি-70ৰ হাতে ডকুমেন্টছ এনে ধৰণে আছে কিন্তু তেওঁলোকৰ ডকুমেন্টছ থকা সত্ত্বেও প্ৰতীক হাজিলা তেওঁৰ টিমে কি কাৰণে আমাৰ জনগোষ্ঠীক অন্তিম খচৰাৰ পৰা বাদ পৰা তেওঁলোকে ৰোল প্লে কৰিলে আমাৰ সেই কথাটো আমাক আজি সৰ্বসাধাৰণ গোৰ্খা নাগৰিকে জানিব বিচাৰিছে চূড়ান্ত এনআৰচিত প্ৰায় 1 লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক বঞ্চিত হোৱাৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে জনগোষ্ঠীটোৰ লোকসকল গোৰ্খা ছাত্ৰ সন্থা প্ৰমুখ্যে 4টাকৈ গোৰ্খা সংগঠনে শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰতীক হাজেলাৰ বিৰুদ্ধে উজাৰে তীব্ৰ ক্ষোভ তেওঁলোকৰ অভিযোগ গোৰ্খা জনগোষ্ঠীয় লোকসকলক অন্যায় আৰু বলপূৰ্বকভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে যাৱতীয় সকলো নথিপত্ৰ থকাৰ পিছতো গোৰ্খাসকলক বিদেশী সজোৱাৰ যি ষড়যন্ত্ৰ তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠন কেইটাৰ নেতৃবৰ্গই প্ৰয়োজনত ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ সংগঠন কেইটাৰ নেতৃবৰ্গৰ অনাগত দিনবোৰত যিখিনি ভিক্টিম ফেমিলিবোৰ ওলাই আহি ৰাজপথলৈ ওলাই আহিব আমি 25টাকৈ গোৰ্খা জনগোষ্ঠীৰ লোক লগে হ'লে অসমৰ গোৰ্খা জনগোষ্ঠীৰ অদৃষ্ট সংগ্ৰামৰ কাৰণে তেওঁলোকে এনআৰচি প্ৰাপ্তিৰ কাৰণে আন্দোলনমুখী হ'বলৈ বাধ্য হওক অনাগত দিনবোৰত আমি ৰেল অৱৰোধৰ পৰা নেশ্যনেল হাইৱেৰ পৰা আদি কৰি অসম বন্ধ দিবলৈ পৰ্যন্ত আমি বাধ্য হ'ম একেদৰে সংবাদমেলত প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ মন্তব্য একো নাজানে বিদেশী ন্যায়াধীশে নথি থাকক বা নাথাকক এনআৰচিৰ পৰা বাদ পৰিব নোৱাৰিব এজনো গোৰ্খা সম্প্ৰদায়ৰ লোক অৰ্ডিনেন্স ট্ৰাইব্যুনেল জাজবিলাকক তেখেতে একো নাজানে গোৰ্খা বিষয় এজন মানুহ নাম কৰ্তন হ'ব নোৱাৰে ডকুমেণ্ট থাকক নাথাকক উই আৰ দি অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম ইণ্ডিজিনাছ আমি হয় থলুৱা হয় আৰু আমাৰ বিহীন অসমীয়া জাতি মাটি ভেটি ভাষা সংস্কৃতি বিলুপ্ত হ'ব উই ডু ফলো 71 ইট ইজ ফৰ দ্য বাংলাদেশ ইন বেংগলীজ অনলি একেদৰে সীমান্ত আৰক্ষীয়ে বহু গোৰ্খা সম্প্ৰদায়ৰ লোক বিদেশী সজোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায় সংগঠন কেইটাৰ নেতৃবৰ্গই কেনেকৈ গোৰ্খাসকলক বাংলাদেশী বুলি বৰ্ডাৰ পুলিচে ৰেফাৰ কৰি কেছবিলাক অধ্যয়ন নকৰাকে নাজানাকে সেইখিনি কথা বৰ্ডাৰ পুলিচে অসম চৰকাৰ হোম ডিপাৰ্টমেণ্টে আমাক উত্তৰ দিব লাগিব বুজাব লাগিব যে বাংলাদেশী গোৰ্খা কেতিয়াবাৰ হয় কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট